সংস্কৃতি দ্য কাৰ্বি জনগোষ্ঠী শিতানৰ আজিৰ প্ৰথম প্ৰশ্ন 1 নম্বৰ কাৰ্বিসকল কোন নৃগোষ্ঠীৰ অন্তৰ্গত উত্তৰ মংগোলীয় নৃগোষ্ঠীৰ মংগোলীয় নৃগোষ্ঠীৰ তিব্বত বৰ্মীয় ভাষা পৰিয়ালৰ অন্তৰ্গত কুকি চীন শাখাৰ ভাষী হিচাপে এই কাৰ্বি জনগোষ্ঠী এক উল্লেখযোগ্য জনগোষ্ঠী 2 নম্বৰ প্ৰাচীন কালত কাৰ্বিসকল কি বুলি জনাজাত আছিল উত্তৰ মিকিৰ 3 নম্বৰ কাৰ্বিসকলে পুৰুষক কি বুলি চিনাকি দিছিল উত্তৰ আৰ্লেং বুলি আৰু নাৰী হলে আৰ্লেং প বুলি চিনাকি দিছিল আৰ্লেং মানে হল হেলনীয়া ওখ ঠাই অৰ্থাৎ ওখ ঠাইৰ বাসিন্দা এই অৰ্থতে তেওঁলোকে নিজকে এই নামেৰে অৰ্থাৎ আৰ্লেং বুলি বিভূষিত কৰে জয়ন্তীয়া ৰজাৰ অত্যাচাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰা কাৰ্বি বীৰাংগনা কোন আছিল উত্তৰ বীৰাংগনা ৰংফাৰপি ৰংবে আৰু পৰীক্ষাত আহিব পাৰে যে বীৰ পুৰুষজন কোন আছিল আৰু সেইটো হৈছে থং নকবেই এওঁলোক দুয়ো কছাৰী ৰজাই কাৰ্বি মাতৃৰ বুকুৰ পিয়াহেৰে বাঘ পোৱালি পোহ মনোৱা আৰু জয়ন্তীয়া ৰজাই কাৰ্বি প্ৰজাৰ কপালত দাগ দি শ্ৰমিক গণনা কৰা ব্যৱস্থাত বিতুষ্ট হৈ বিদ্ৰোহ ঘোষণা কৰিছিল 5 নম্বৰ কাৰ্বিসকলৰ আদিজনা ৰজাৰ নাম কি উত্তৰ সৎ ৰেচো কাৰ্বিসকলৰ প্ৰথমজন সংগীতজ্ঞ কোন আছিল উত্তৰ সংগীতজ্ঞ ৰাংচিনা 7 নম্বৰ কাৰ্বিৰ নৰবলি প্ৰথাৰ বিলোপ সাধন কৰা সমাজ সংস্কাৰক কোন আছিল উত্তৰ ৰেং বহম 8 নম্বৰ কাৰ্বি ৰামায়ণখনৰ নাম কি উত্তৰ সাবিন আলুন 9 নম্বৰ কাৰ্বিসকলৰ সমাজ ব্যৱস্থা মূলত কি উত্তৰ পিতৃতান্ত্ৰিক 10 নম্বৰ কাৰ্বিসকলৰ পিতৃপক্ষীয় কুল বা গোত্ৰ কিমানটা উত্তৰ 5টা এই গোত্ৰবোৰৰ আকৌ কেইবাটাও উপগোত্ৰ আছে যেনে 8টা উপগোত্ৰৰে ইংটিফৈড 30টা উপগোত্ৰৰে টিমুং ফৈদ 18টা উপগোত্ৰৰে টেৰাং ফৈদ 9টা উপগোত্ৰৰে টেৰন ফৈদ আৰু 30টা উপগোত্ৰৰে ইংটি ফৈদ গঠিত 11 নম্বৰ চেং পাহাৰৰ কোনখন ঠাইৰ পৰা কাৰ্বিসকলৰ গণতান্ত্ৰিক পদ্ধতিৰ আৰম্ভ হৈছিল উত্তৰ ৰংখাং ৰংব নিজ ৰংখাং নামৰ ঠাইৰ পৰা ইয়াৰ পৰাই ৰজা লিংডকপৈ কাৰ্বি সমাজতন্ত্ৰ পৰিচালিত কৰিছিল বুলি জনা যায় 12 নম্বৰ কাৰ্বিসকলৰ এজন লিংডকপৰ তলত সৰ্বমুঠ কিমানটা লংৰি থাকে উত্তৰ 12টা কাৰ্বি ভাষাত লংৰি মানে কি উত্তৰ অঞ্চল 14 নম্বৰ একোজন হাৱাই তলত থকা সহায়কাৰীসকলক কাৰ্বিত কি বুলি কোৱা হয় উত্তৰ চাৰবাসা বা চাৰ্থে কাংবুৰা 15 নম্বৰ ৰাইজ আৰু ৰজাৰ মাজত জনসংযোগকৰ্তাজনক কাৰ্বিত কি বুলি কোৱা হয় উত্তৰ পিনপ কাৰ্বিৰ দ্বিতীয় খণ্ড লৈ আহিম ইয়াৰ পিছৰটো শনিবাৰে গতিকে আপোনালোকে চাই থাকিব আপোনালোকৰ অতি মৰমৰ ইউটিউব চেনেল PRD একাডেমি আমি অসমৰ সংস্কৃতি দ্য কাৰ্বি জনগোষ্ঠী সম্পূৰ্ণ সিৰিজটো প্ৰতি শনিবাৰে লৈ আহিম আৰু সদায় কোৱাৰ দৰে এটা কথা ক'বলৈ বিচাৰিম ভালে থাকক কুশলে থাকক শান্তিত থাকক আৰু পশু পক্ষী আৰু শিশুক মৰম কৰক ধন্যবাদ এই ভিডিঅ'টোৰ উপৰিও আৰু অধিক জানিবলৈ অথবা আপোনাৰ কিবা প্ৰশ্ন থাকিলে আমাক যোগাযোগ কৰিবলৈ নাপাহৰিব আমি আপোনাৰ সহায়তা কৰিবলৈ সদায় প্ৰস্তুত থাকিম আমাৰ ফোন নম্বৰ ইমেইল ফেচবুক আৰু ইনষ্টাগ্ৰামৰ সকলো লিংক ইয়াতে দিয়া হৈছে ধন্যবাদ